মোৰ চেনেল মাজনীছ কিচেনলৈ আপোনালোকক আদৰণি জনাইছোঁ। আজি আমি বনাম সৰিয়হ দিয়া ৰৌ মাছ। মোৰ ৰেচিপিটো যদি আপোনালোকৰ ভাল লাগে তেতিয়াহ'লে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু জৰুৰ বেল আইকন প্ৰেছ কৰিব যাতে মোৰ নতুন নতুন ৰেচিপিৰ আপডেট আপোনালোকে পাই থাকে। সৰিয়হ দিয়া ৰৌ মাছ বনাবৰ কাৰণে মই লৈছোঁ 4 পিচ ৰৌ মাছ, এখিলা তেজপাতা, এটা কেঁচা জলকীয়া, ডাঙৰ চামুচেৰে 1 চামুচ সৰিয়হৰ পেষ্ট, অকণমান কালজিৰা, সৰু চামুচেৰে 1 চামুচ ধনিয়া আৰু জিৰা পাউডাৰ, সৰু চামুচেৰে আধা চামুচ কাশ্মীৰী লাল মিৰ্চ পাউডাৰ, সৰু চামুচেৰে 1 চামুচ হালধি আৰু নিমখ আন্দাজ অনুসৰি। এটা মিডিয়াম সাইজৰ পিয়াজ পিচ পিচকৈ কাটি লৈছোঁ আৰু এটা বিলাহী পেষ্ট কৰি লৈছোঁ আৰু সৰিয়হৰ তেল লৈছোঁ। প্ৰথমে আমি মাছ 4 পিচ নিমখ হালধি দি সানি ল'ম। এই নিমখ হালধি আমি এক্সট্ৰাকৈ লৈছোঁ। মাছ ফ্ৰাই কৰিবৰ কাৰণে মই কেৰাহীত তেল দি গেছত উঠাই দিছোঁ। তেলখিনি গৰম হৈ গৈছে, এতিয়া আমি মাছখিনি ফ্ৰাই কৰিম। আমাৰ মাছ ফ্ৰাই হৈ গৈছে। মাছ ফ্ৰাই হোৱাৰ পাছত যিখিনি তেল ৰৈ গৈছে কেৰাহীত সেই তেলখিনি আমি ব্যৱহাৰ কৰিছোঁ। এতিয়া আমি তাতে দি দিম তেজপাতা খিলা আৰু কালজিৰা, অকণমান লৰাম। এতিয়া আমি পিঁয়াজখিনি দি দিম ইয়াত। পিঁয়াজখিনি ভালকৈ ভাজ খাব লাগিব। পিঁয়াজখিনি ফ্ৰাই হৈ গৈছে, এতিয়া আমি ইয়াত বিলাহী পেষ্টখিনি দি দিম। ইয়াতে আমি জিৰা ধনিয়া পাউডাৰ, কাশ্মীৰ লাল মিৰ্চ পাউডাৰ, হালধি, নিমখ এইখিনি দি দিছোঁ। এতিয়া আমি ভালদৰে এইখিনি মিক্স কৰিম। মছলাখিনি ভালকৈ ফ্ৰাই হ'ব লাগিব। তেতিয়াহে আমাৰ মাছৰ তৰকাৰীখন ভাল হ'ব। আমাৰ মছলাখিনি ভালদৰে ফ্ৰাই হৈ গৈছে, এতিয়া আমি ইয়াত 1 কাপ পানী এড কৰিম। এইখিনি ভালদৰে উতল আহিবলৈ দিম। ভালকৈ উতল আহিলে এতিয়া আমি ইয়াত মাছখিনি এড কৰি দিম। আৰু যোনটো কেঁচা জলকীয়া আছিলে সেইটো আমি এইদৰে ভাঙি ইয়াতে দি দিম। এতিয়া আমি ভালদৰে লৰাম। এতিয়া আমি সৰিয়হৰ পেষ্টখিনি দি দিম ইয়াত। ভালদৰে লৰাই দিছোঁ।
ইয়াতে আমি কেঁচা সৰিয়হ তেল অকণমান দি দিছোঁ। এতিয়া এইখিনি ভালদৰে উল্টাই দিম মাছখিনি। আৰু এইখিনি 5 মিনিটৰ কাৰণে ইয়াতে হ'বলৈ দিম। আমাৰ সৰিয়হ দিয়া ৰৌ মাছৰ তৰকাৰী হৈ গৈছে। এতিয়া আমি এইখিনি সাৰ্ভ কৰিম। এয়া আমাৰ সৰিয়হ দি ৰৌ মাছৰ তৰকাৰী। এই ৰেচিপি আৰু ভিডিঅ' আপোনালোকৰ যদি ভাল লাগিছে তেতিয়াহ'লে লাইক কৰক, শ্বেয়াৰ কৰক আৰু মোক কমেণ্ট কৰি জনাব।